নমস্কাৰ বন্ধুসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই গৈ থাকিব। যে আমি ক'ত ফুৰিব আহিছোঁ চাব। এতিয়া মই ভিডিঅ'টো কৰি গৈ থাকোঁ। আমি আহিছোঁ এজনী বাৰ ঘৰত আৰু বাৰ ঘৰলৈ আহি আছোঁ। মই আহিছোঁ, বৌ আহিছে, এইফালে আহিছে দাদা, এইফালে মা। হাই কৰি দিয়া। এতিয়া আহি পাই গ'লোহি বাৰ ঘৰ দেই। আমাৰ দোকানৰ ওচৰলৈকে যাওঁ নে কিনো? হ'ব। তেতিয়াহ'লে ওলাই দিওঁ দেই। খাৰখিনি যে ইমান ফটককৈ ভজকৈ জ্বলি যাব মই গম নাপাওঁ নহয়। তাৰপৰা জ্বলি পেলাই মোৰ হাতটো পুৰি পেলাইছে আঙুলিবোৰ মানে। তাৰপাছত ভগৱানে সি লুকুৱাই থৈ দিছে। তাৰপিছত আৰু মই কিবা চাহ খাবলৈ মাতিলে গ'লো যে সি তাৰপৰা অনা। নাওবৈচা আৰু দলহাটৰ পৰা আহি পাই গ'লো। এতিয়া আমি বিহপুৰীয়াত এতিয়া পূজা ভিৰ চাই লওক, পুৰা মানুহে আছে। চাই লওক পূজা। বেলেগ জেগাতকৈ বিহপুৰীয়াতে চবতকৈ বেছি যে মানুহ। এয়া হৈছে নাৰায়ণপুৰ নামঘৰ। ইয়াতে শংকৰদেৱৰ জন্ম উৎসৱ পাতি আছে। ইয়াতে মানুহৰ ভিৰটো কম, কিন্তু দুৰ্গা পূজাত মানুহৰ ভিৰটো খুব বেছিয়ে হয়। চাই লগে আমি আহি পালোহি নাৰায়ণপুৰ। এতিয়া বক্তব্য দিব। হাই নকয় লাজ কৰিছে। আৰু এইফালে মণ্ডপ পূজা ডাঙৰ ল'ৰা। বাইদেউ আমাৰ মানে এতিয়া দুৰ্গা পূজাতে আমাৰ মঞ্জু আমি কাম কৰি আছে, পূজা চাবলৈ যাব লাগে। দেখিছেনে মোৰ ব্লগত আপুনি ওলাব হা। হাই আমি ফুৰি মেলি আহিলোঁ আৰু মঞ্জু আমি এতিয়া দেখিছেনে একদম পূজা বতৰটো কাম কৰি আছে। হোটেলত কাম কৰি আছে। এইফালে আছে হোটেল, আপোনালোকে গীতৰ ব্লগত দেখে চাগে। পূজা মানে ঘুগুনি, এয়া মই ঘুগুনি খাব লৈছোঁ। ঘুগুনি দিম পুৰা হৈছে। তোমাক
আৰু আজি ফাইনেলি আহি পাই গ'লোহি ঘৰ মই কাপোৰ চেঞ্জ কৰি দিলোঁ আৰু আজি মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত হৈছে আৰু যদি ভাল পায় আপোনালোকে মোৰ ভিডিঅ'টো চাই তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই